ফল ল'ব আহিছোঁ। এইটো পিচ না পিচ এই দুটা ল'লোঁ বাৰু। যাম আৰু প্লাম ল'লোঁ যাম। যিহে দাম চাই ভয়ে লাগে ল'ব, তথাপিও লৈছোঁ আৰু বতৰত খাব লাগে বুলি। रबसुन ये कितना करके है लीचू? एक बंडल का 3000। 3000 और ये 600 रुपए बंडल। ये 600 रुपए बंडल 50 पीस से ज्यादा होगा। नाखाऊं दे 3000 लेचू खाब मन নাই। অৱশেষত ইয়াৰ পৰা লেচু ল'লোঁ যেনিবা। ইমান বাপৰে, এক মুঠা 2000। এইটো মুঠা ল'লোঁ, এই মুঠা ল'লোঁ 500 দি। কোনোমতে নকমাই 600 টকা কৈছিলে। চিঞৰ বাখৰ কৰাই পিনে ল'লোঁ। বাপৰে বাপ। এইটো ল'ব। आम लोलू 5 केजी। प्लम देगा। प्लम ले लिया है। कितना करके ये? प्लम शिलोंग वाला खाई 200 रुपए। हाँ 200 रुपए। 200 रुपये हम पहले ले लिया। বজাৰ পৰা সামৰণি মাৰিলোঁ আমি, কিনিলোঁ আৰু ভালেখিনি ফলৰ বজাৰ কৰিলোঁ। এতিয়া বহি আছোঁ ৰেল লাইনত, ৰেল গেট পৰিছে। এতিয়া বহি আছোঁ, ৰেলখন গ'লে আমি ওলাই যাব পাৰিম। ফেঞ্চি বজাৰত এই এটা দিগদাৰ, এনেকৈ ওলাই যাব বৰ দিগদাৰ। ভিডিঅ'টো চাই থাকিব দেই, স্কিপ নকৰাকৈ। অৱশেষত এয়া ঘৰ আহি পালোঁ। বস্তুখিনি অকণমান মেলি দিছোঁ, গৰমে গৰমে আহিছোঁ। লেচিটো কিনিলোঁ। বাপৰে বাপ মাথাটো গৰম হৈ গৈছে। লেচু 3000 টকা। এইখিনি 600 টকা কৈছিলে থোপা। মানে অলপ ক'লোঁ আৰু যে বাচ্ছাই খাব, কিবাই খাব বুলি কোৱাৰ কাৰণে 500 টকাত দিছে। লাষ্ট তাৰমানে 2টা থোপাহে আছিলে তাৰ। মনত দে আৰু উপায়টো নাই। 3000তকৈ 500 টকা দিও খাব পাৰিম। থোত মোক চেলেকি আহিলোঁ 3000 কওঁতে। মাথা চাথা ঘূৰাই গ'ল। ইটো বিহাৰৰ, সেইটো বা কিহৰ নুসুধিলোৱে ভয়তে। বাপৰে ভয় লাগি গৈছে। কিমান আগতে লেচু, আম, জাম এইবিলাকৰ, প্লামবিলাকৰ দামেই নাছিলে। এতিয়া বাপৰে ভয়, মোৰ চুৰ ঘূৰাই পৰি গৈছোঁ। হেৰি কি কয়, হেনটোৰ দৰে গৈ ফেঁচাটোৰ দৰে ঘূৰি আহিছোঁ মই। এনেকুৱা। ভিডিঅ'টো শেষলৈকে চাব আৰু মৰম দিব। বাই বাই। আপোনালোকে কিমান দামত কিনিছে নাজানো, কিন্তু মই 500 টকাত কিনিছোঁ। 600 কৈছিলে। 3000টোতো ঘূৰি আহিলোঁ, গমেই পালে ভয়তে ঘূৰি আহিলোঁ। বাই বাই।